নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আহিছোঁ আমি পানীটেমা আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱলৈ উঠাবলৈ। এটা কথা কিন্তু মানিব লাগিব, আজিকালি ৰাসবোৰ বহুত বেছি উন্নত হৈছে। এয়া দেখিছেনে, পানীটেমা আঞ্চলিক ৰাস মহোৎসৱৰ এই প্ৰথম দুৱাৰখনে কেনেধৰণৰ অজন্তা ইলোৰা গুহাৰ আৰ্হিত সজাই তুলিছে। এই দুৱাৰখন সঁচাকৈ বহুত বেছি ভাল লাগিছে। সাগৰ ফেনা আৰু এনেধৰণে মাটিৰে ধুনীয়াকৈ বনাই দিছে এই গুহাটো। মানুহৰ প্ৰথম এই ৰাসত প্ৰৱেশ কৰাৰ লগে লগেই ভাল লাগি যাব, ইমান ধুনীয়া এটা প্ৰৱেশ দুৱাৰ দেখি কেনে। তাৰ পাছত এয়া দেখিছেনে, মানুহ প্ৰায় হৈছে। এয়া যিহেতু মই প্ৰথম দুদিনৰ ভিতৰত গৈছিলোঁ, তেতিয়া ইমান বেছি মানুহ নহয়, কিন্তু লাষ্টৰ কেইদিনমান খুবেই বেছি মানুহ হৈছে। এয়া দেখিছেনে, আৰু মূৰ্তি যোনবিলাক যেনেধৰণে সজাইছে, বাকীবোৰ ৰাসতকৈ ইয়াতে অলপমান বেলেগ ধৰণে সজাইছে, সেইকাৰণে দেখি ভাল লাগিছে। নাম দিয়া নাই যদিও, কিন্তু মূৰ্তি থোৱাৰ ধৰণবিলাক সঁচাকৈ ভাল লাগিছে দেই, মানিব লাগিব কিন্তু। দেখিছেনে, কৈলাশ পৰ্বতৰ আৰ্হিটো এটা বনাইছে, ধুনীয়া লাগিছে দেখাত। দূৰৰ পৰা একদম বৰফৰ পাহাৰ এখন যেন দেখা হৈছে। ভিতৰতো এটা ৰাস্তা দিছে, বেলেগ বস্তু দিয়া নাই, ভিতৰত এনেই গুহা এটা বনাই থৈ দিছে, ভাল লাগিছে। কিন্তু ভিতৰত যাওঁতে মই ভিডিঅ'টো ল'ব নহ'ল। আৰু এয়া বাহিৰত বহুত ডাঙৰকৈ এখন বৃন্দাবন সজাই তুলিছে। গৰু, ছাগলী, কৃষ্ণ গোটেইবোৰ ইয়াতে দেখুওৱা হৈছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে এই দৃশ্যটো। ৰাস বুলিলে আজিকালি খেলা বস্তু বহুত থাকে ৰাসবোৰত, ডাঙৰকৈ যিবোৰ ৰাসত আয়োজন কৰে। ভাল লাগিল, ময়ো অলপ বেলুন ফুটোৱা পৰ্বটো কৰি ল'লোঁ বাৰু। বেলেগ একো কৰা নাই, বেলেগ একো খেলা নাই, এইটোৱে কৰিলোঁ আৰু সোনকালে ঘৰলৈও গুচি আহিলোঁ। ভিডিঅ'টো কেনে পালে জনাব, আৰু পানীটেমা ৰাসলৈ যদি আপোনালোকে অহা নাই, গতিকে আহি এবাৰ চাই যাব। সঁচাকৈ ভাল লাগিছে, সঁচাকৈ ভালদৰে আয়োজন কৰিছে। 5 তাৰিখলৈ আয়োজন কৰিছে, গতিকে আৰু টাইম আছে আপোনালোকে চাবলৈ। গতিকে ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰো কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ এৰিলোঁ, বাই বাই।